নমস্কাৰ বন্ধু বান্ধৱীসকল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে অসমৰ ল'ৰা আৰু ছোৱালী এপ্লাই কৰিব পাৰিব। তাৰ বাবে চিম্পুল 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা দিছে 18 বছৰৰ পৰা 27 বছৰলৈকে। ST SCৰ বাবে 5 ইয়াৰ্ছ বঢ়াই দিছে আৰু OBCৰ বাবে 3 ইয়াৰ্ছ দিয়া হৈছে। প্ৰথমে হ'ব চিলেকশ্যন প্ৰচেছটো আছে, এক্সাম হ'ব প্ৰথমে, তাৰপিছত হ'ব ফিজিকেল, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। ইয়াত চেলাৰী দিয়া হ'ব 21,700 পৰা 69,100 টকালৈকে চেলাৰী দিয়া হ'ব। এপ্লাই ফিজ UR OBC EWS 100 টকা পে'মেণ্ট কৰিব লাগিব। SC ST ওমেন কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। ল'ৰাৰ বাবে হাইট দিয়া হ'ব 163 চেণ্টিমিটাৰ আৰু চেষ্ট থাকিব 84ৰ পৰা 89 চেণ্টিমিটাৰ আৰু ছোৱালীৰ বাবে হাইট হ'ব 150 চেণ্টিমিটাৰ আৰু চেষ্ট থাকিব 79ৰ পৰা 84 চেণ্টিমিটাৰ। তাৰপিছত হ'ব ল'ৰাৰ বাবে খোজ কাঢ়িব লাগিব 25 কিলোমিটাৰ, তাৰপিছত টাইম দিয়া হ'ব 4 ঘণ্টা আৰু ছোৱালীৰ বাবে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব, টাইম দিয়া হ'ব 4 ঘণ্টা। তাৰপিছত হ'ব এক্সাম হ'ব জিকেৰ পৰা আহিব 40 মাৰ্কৰ, ৰিজনিঙৰ পৰা আহিব 40 মাৰ্কৰ, মেথছৰ পৰা থাকিব 40 মাৰ্ক, তাৰপিছত হিন্দীৰ পৰা আহিব 40 মাৰ্ক, ইংলিছৰ পৰা আহিব 40 মাৰ্ক। টোটেল টাইম দিয়া হ'ব 2 ঘণ্টা। ইয়াত যদি চাৰিটা কুৱেশ্যন আনচাৰ যদি ভুল কৰে তেনেহ'লে প্ৰাপ্ত নম্বৰৰ পৰা 1 মাৰ্ক গুচি যাব। টোটেল মাৰ্ক 200 মাৰ্কৰ এক্সাম হ'ব। ইয়াত টোটেল পষ্ট আছে 52টা। তাৰপিছত এপ্লাই ষ্টাৰ্ট হ'ব 18 আগষ্ট 2025 আৰু ইয়াৰ লাষ্ট ডেট আছে 16 ছেপ্টেম্বৰ 2025।